Hello guys, myself Kaushik Sarkia. তো আজি আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ। আজি আমাৰ ভিডিঅ'ৰ টপিকটো হৈছে আমি ৰানিং কৰিলে আমাৰ যেহেতু উশাহ ফুলে তাৰ ওপৰতে আজি টপিকতে ৰানিং কৰিলে আমাৰ উশাহ ফুলা কাৰণটো হৈছে এইটো আমাৰ এটা নেচাৰেল প্ৰক্ৰিয়া। যেহেতু আমি যেতিয়া ৰানিং কৰিম আমাৰ তাৰ বডিত অক্সিজেনৰ মাত্ৰা অধিক প্ৰয়োজন হয়, গতিকে যেতিয়া আমাৰ বডিত অক্সিজেনৰ মাত্ৰা কমকৈ যাব তেতিয়া আমাৰ উশাহবোৰ ফুলিবলৈ আৰম্ভ কৰে। তাৰ কাৰণে আমি কি কৰিব লাগে, আমি যেতিয়া আমি ৰানিং কৰিব লওঁতে আমি ঘপকে আমি ৰানিং কৰি দিব নালাগে। ৰানিং কৰাৰ আগত আমি বিভিন্ন ধৰণৰ ষ্ট্ৰেচিং আছে, তো ষ্ট্ৰেচিংটো কৰি ল'ব লাগে। আমি ভালদৰে বডিটো ৱাৰ্ম আপ কৰিব লাগে, কৰি পেলাই বডিটো অকণমান হিট হ'বলৈ দিব লাগে। যিহেতু আমাৰ বডিটো ফুল্লি ৰিলেক্সত থাকে, তো বডিটো অলপ হিট কৰি লৈ তাৰপিছত আমি ষ্টেণ্ডলি আমি পিক আপ ল'ব নালাগে। যেতিয়া আমি ষ্টেণ্ডলি পিক আপ লওঁ, আমাৰ মাচলবোৰ যেতিয়া ভাগৰি যাব, আমাৰ বডিত যেতিয়া অক্সিজেনৰ পৰিমাণ কমি যাব, আমাৰ উশাহ ফুলিব আৰু তেতিয়া আমি বেছি লং টাইম ৰানিং কৰিব নোৱাৰিম। আৰু যিহেতু আমি বহুতো ভুল ধাৰণা আমাৰ মনত থাকে, যে কিছুমানে কয় যে আমি নাকেৰে উশাহ ল'ব লাগে বা কিছুমানে কয় আমি মুখেৰে উশাহ ল'ব লাগে। যিহেতু চাওক, আমি ৰানিংটো এনেকুৱা এটা বস্তু, ৰানিং কৰিলে আমাৰ যিহেতু অক্সিজেনৰ মাত্ৰা আমাৰ বডিত অধিক প্ৰয়োজন হয়, গতিকে আমি যেতিয়া প্ৰথম ৰানিং কৰোঁ তেতিয়া আপোনালোকে নাকেৰে উশাহ ল'ব, আৰু যেতিয়া আপোনালোকৰ ভাগৰ অনুভৱ হ'ব তেতিয়া আপোনালোকে নাক আৰু মুখেৰে 50%, 100% উশাহ ল'বলৈ চাব। যেতিয়া আমি নাক আৰু মুখেৰে সমানে উশাহ ল'ম তেতিয়া আমাৰ বডিত অক্সিজেনৰ পৰিমাণ বেছিকৈ যাব, কণ্ট্ৰলত আহি যাব, আৰু তেতিয়া আমি লং টাইম ৰানিং কৰিব পাৰিম। আৰু আপোনালোকে ৰানিং কৰাৰ আগত ষ্ট্ৰেচিংটো কৰি ল'ব, তাৰ ফলতো আমাৰ উশাহ ফুলিবলৈ ধৰে। আপোনালোকে হাইনি কৰিব পাৰে ৰানিং কৰাৰ আগত, আৰু অলপমান ৱাৰ্ম আপ কৰি ল'ব, শ্ল' ৰানিং জগিং টাইপ কৰি ল'ব, তাৰপিছত আপোনালোকে স্পীড ল'ব। এইটোৱে আছিলে আজিৰ ভিডিঅ'ৰ টপিকটো। তো আজি ইমানতে সামৰণি জনাইছোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু যদি কিবা সুধিবলগীয়া আছে কমেণ্টত নিশ্চয় জনাব পাৰে। থেংক ইউ, জয় হিন্দ, জয় অসম।